কথা গম পাইছা না নামিলা নেদেখিবা Ya, main ini foto. Kita dengar. এলিফেণ্ট ফলছ চাবলৈ গৈ আছোঁ আৰু আচলতে এলিফেণ্ট ফলছটো 3টা ষ্টেপ আছে একেবাৰে লাষ্টৰটো এইটো বহুত তললৈ যাব লগা হৈছে এয়া চাওক আৰু এয়া চাওক কি সুন্দৰকৈ পানী পৰি আছে ওপৰৰ পৰা বহুত ধুনীয়া লাগিছে আচলতে মোবাইলতকৈ নিজে চালে বেছি ভাল লাগে আৰু সেয়া মানুহবোৰ দেখিছে নে কিমান ওপৰৰ পৰা নামি আহিছে এয়া চাওক আৰু এইটো হ'ল দ্বিতীয় ষ্টেপটো আচলতে থাৰ্ড ষ্টেপলৈ যোৱাৰ আগত এইটো ষ্টেপ পায় আৰু ইয়াৰ ওপৰতো আৰু এটা ষ্টেপ আছে সেইটো আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব ভালকৈ শেষলৈকে চাই থাকিব তেতিয়া ভালকৈ দেখা পাব এয়া চাওক এইখন এখন সৰু দলং এইখনেদি আচলতে নামি গ'লে একেবাৰে আৰু একেবাৰে ওপৰলৈ উঠি আহিছোঁ এতিয়া এইটো একেবাৰে ফাৰ্ষ্ট ৱাটাৰফলছটো তাৰপিছতে তলৰ এইকেইটা দেখা পোৱা যায় এয়া চাওক আৰু এতিয়া আমি আহিছোঁ ৱাৰ্ডছ লেকলৈ আৰু ইয়াত চাওকচোন পৰিৱেশটো কি সুন্দৰ আচলতে শ্বিলঙৰ মাজতে আচলতে চহৰখনতে আছে এই লেকটো আৰু খুব সুন্দৰ এটা পৰিৱেশ চাৰিওফালে ফুল ধুনীয়া ধুনীয়া আছে আৰু তাৰ মাজতে এই লেকটো যিসকলে এই লেকটো চাবলৈ আহে তেওঁলোকে প্ৰায়ে ব'টিং কৰে আৰু মোৰ ল'ৰাটো আৰু মানুহজনেও ব'টিং কৰিলে মই পিছে কৰা নহ'ল এয়া চাওক এই কমলা ৰঙৰ বোটখনত তেওঁলোক উঠিছে বহুত এটা সুন্দৰ পৰিৱেশ
আমাৰ ল'ৰা বটিং কৰিবলৈ পাই খুব ফূৰ্তি, খুব ভাল পাইছে। এইবাৰ আপোনালোকক দেখুৱাব লৈছোঁ শ্বিলং পিকখন, আৰু এই পিকটোৰ পৰা আচলতে খুব ধুনীয়াকৈ গোটেই শ্বিলংখন দেখি থাকি, কিন্তু আমাৰ ভাগ্য ভাল আছিলে, নহ'লে এই পিকটো চাবলৈ হ'লে মানে গোটেই ডাৱৰে আৱৰি থাকে, আৰু ডাৱৰে আৱৰাৰ ফলত অকণমান দিগদাৰ হয় চাবলৈ, কিন্তু আমি দেখা পালোঁ বাৰু, আৰু খুব সুন্দৰ লাগে চাবলৈ ভিউটোৰ ওপৰৰ পৰা। ৰাতি হ'লে অৱশ্যে বেছি সুন্দৰ হয়। কি অপূৰ্ব দৃশ্য দেই। এয়া চাওকচোন, ডাৱৰবোৰ কিদৰে উৰি উৰি আহিছে।